হাই গাইজ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। মানে কি ভিডিঅ'টো আজি এনেকৈ বনাব লগা হ'ল, একচুৱেলি মই ডিউটিতে আছোঁ। চ' ডিউটি ড্ৰেছতে বনাব লগা হৈছে। এইটো মই লাজ নকৰোঁ যে মই বাহিৰত কাম কৰি আছোঁ বা কিবা এটা কৰি আছোঁ মই, তো এইটো লাজ নকৰোঁ মই। চ' মানে ভিডিঅ'টো কি কাৰণত বনালোঁ, কাৰণটো এইটোৱে যে মানে কি মই ভিডিঅ' চাই আছিলোঁ। একচুৱেলি ইনষ্টাগ্ৰামত মই ভিডিঅ' চাই আছিলোঁ, ইউটিউবত ভিডিঅ' চাই আছিলোঁ। ভিডিঅ' মানে শ্বৰ্ট ভিডিঅ' যিমান আছে শ্বৰ্টবোৰ, এইবোৰ শ্বৰ্টবোৰ চাই আছিলোঁ মই। চ' শ্বৰ্টবোৰ চাই থাকোঁতে মানে বহুত কিছুমান ভিডিঅ' দেখিলোঁ আৰু বহুত কমেণ্ট কৰিছোঁ মই, বহুত ভাল লাগিছে মানে কিছুমান ভিডিঅ'। তো ভিডিঅ'কেইটা কেনেকুৱা মানে, চ' আজিৰ দিনবোৰ কেনেকুৱাই আপুনি জানে, বা ইজনে সিজনক হেল্প নকৰে, মানে কেনেকুৱা আৰু চব নিজৰটো ভাবে, তেনেকুৱা মানুহে বহুত পোৱা যায়। চ' মানে কি ক'ম আৰু, এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' দেখিলোঁ। কিছুমানে ডাঙৰ বুঢ়ী আইতা বা মাক তেনেকুৱা হেল্প কৰিছে, কিছুমানে সৰু সৰু বাচ্চাক খাব দিছে, বা যিকোনো বস্তু এটা বিচাৰি যেতিয়া দোকান এখনত ল'ৰা বা ছোৱালীজনী, সৰু ল'ৰা ছোৱালীজনী যায়, তো দোকানৰ অনাৰজনে তো হেল্প যে কৰিছে, মানে যি লাগে সেইটোৱে দিছে। তো মানে ভিডিঅ'বিলাক চাই মানে মই বহুত আনন্দিত হৈছোঁ, মানে এনেকুৱা ভাল লাগি আছে মানে কি ক'ম আৰু। ভিডিঅ'টো কৈয়ে দিওঁ আপোনালোককো, এনেকুৱাই ভাবিলোঁ মানে। তো এটাই কথা কওঁ, জীৱনত পইচা কমাওক, যিমান পইচা লাগে সিমান পইচা কমাওক, কিন্তু কৃপণালী নকৰিব সকলো ক্ষেত্ৰত। কোনোবা এজন দুখীয়া মানুহ, কোনোবা এজন মানে ভিখাৰী মানুহ, ডাইৰেক্ট কৈছোঁ আৰু, তো যদি খুজিব আহে বা দেখিও পালি, আপোনাক যদি খুজিবও অহা নাই বা দেখিও পাইছা ৰাস্তাত, তো আপুনি হেল্পটো কৰিব। মানে কিবা এটা দিব বা পইচা দিয়ে হেল্প কৰিব, বা তাক খুৱাব বা কাপোৰ কানি দিব, যিকোনো প্ৰকাৰেৰে আপুনি পাৰিলে হেল্প কৰিব। কাৰণ আপোনাৰ লাইফত যিখিনি বস্তু আছে, আপুনি দুখীয়া হয় ঠিক আছে, আপোনাৰ ঘৰত মাটি বাৰী খেতি সকলোবোৰ আছে, হ'লেও আপুনি দুখীয়া হয় ঠিক আছে, মানি লৈছোঁ, কিন্তু আপুনি যিমান দুখীয়া, আপোনাতকৈ তেওঁ বহুত দুখীয়া, ঠিক আছে, আপোনাতকৈ তেওঁ বহুত দুখীয়া। তো আপুনি যদি তাক এসাঁজ ভাতো খুৱাই নহয়, তেওঁৰ ইয়াত লাগিব, আৰু ইয়াত লগা মানে আপোনাক ভগৱানে বহুত হয়তো চকু মেলি চাব। আপুনি এসাঁজ খুৱাব, আপোনাৰ কাৰণে 10 সাঁজ আপোনাক ভগৱানে দিব। তো আপুনি সেইটো কাৰণে কেতিয়াও কৃপণালী নকৰিব। যদি আপুনি দুখীয়া মানুহ দেখি পায়, তো আপুনি হেল্প কৰিব। ময়ো কৰোঁ, মই বহুতক কৰিছোঁ আজিলৈকে। মই ইমানো কৰিব নোৱাৰোঁ যে অলপ হ'লেও কিবা এটা দিওঁ, কাৰণ মই নিজে কাম কৰি আছোঁ। আপুনি দেখি পাইছে মই এটা ছিকিউৰিটি গাৰ্ড হয় মই, তো ময়ো কাম কৰিয়ে থাকোঁ। তো মানে কি আৰু, আপুনিও পাৰিলে হেল্প কৰিব, সেয়াই আৰু কথাটো। মানে আপোনালোকক ক'বৰ কাৰণে মই আজি এই ভিডিঅ'টো বনালোঁ। মই মানে ভিডিঅ'টো বনোৱাৰ লক্ষ্য ভিউজ বঢ়োৱা, মোক ভিউজ লাগে তেনেকুৱা কোনো কথা নাই। মানে মোৰ ভিউজৰ কাৰণে কৰা নাই। এইটো ভিডিঅ' যদি মোৰ ভাইৰেলো যায়, আপোনালোকক মানে মই কৈছোঁহে কথাটো, মই ডাঙৰ মানুহ নহয় যে আপোনালোকক জ্ঞান দিম, তো মই ডাঙৰ ল'ৰা নহয়। চ' মানে মই মন গ'ল আৰু ক'বলৈ আপোনালোকে 100জনে চালে, কিন্তু এজনেতো কৰিব ন, যে ল'ৰাজনে কৈছিলে যে হেল্প কৰিব লাগে বুলি। আপোনাৰ ইয়াত লাগিব, আপুনি যেতিয়া সেনেকুৱা মানুহ এজন দেখি পাব, আপোনাৰ ইয়াত লাগিব, তেতিয়া আপুনি হেল্প কৰিব। সেই হেল্পটো বা মোৰ প্ৰফিট নহয়, ঠিক আছে, সেই হেল্পটো মোৰো প্ৰফিট নহয়, আপোনাৰো প্ৰফিট নহয়, কিন্তু ওপৰৱালাই দিব। আৰু কি দিয়ে আপোনাক, ওপৰৱালাকতো সকলোৱে বিশ্বাস কৰে না, ওপৰত থকাজনক আমাৰ। তো সেয়াই আৰু, মানুহক হেল্প কৰিব শিকিব লাগে। একচুৱেলি কি, ভূপেন হাজৰিকাই মিছা কথা কোৱা নাছিলে, মানুহে মানুহৰ বাবে, যদিহে অকণো নেভাবে। তো তেনেকুৱাই, আজিকালিতো নাভাবেই দেচোন, হয়নে নহয়? ইজনে সিজনৰ কথা নাভাবে, সকলো নিজৰ লাইনত নিজে কাম কৰি নিজে বিজি থাকে, আনলিমিটেড বিজিয়ে থাকে আজিকালি সকলো মানুহ। বা খেতি কৰা মানুহেই হওক, বা বাহিৰত কাম কৰা মানুহেই হওক, বা ঘৰত থাকি বিজনেছ কৰা মানুহেই হওক, সকলো আজিকালি বিজিয়ে থাকে। বেলেগৰ লগত কথা পাতিবলৈও টাইমেই নাথাকে কোৱাৰ নিচিনা। তো হ'লেও টাইম নাথাকিলেও সেই সুযোগতে এটা সৰু সুযোগ উলিয়াই আপুনি হেল্পটো কৰিব। তো আপোনালোকে বেয়া নাপাব, সৰু মুখ ডাঙৰ কথা কোৱা নিচিনাকৈ ক'লোঁ, তো আপোনালোকে বেয়া নাপাব। তো ভিডিঅ'টো যদি চাই ভাল পালে, এইটোতো মোৰ লাষ্টত কোৱাই কথা, সকলো ইউটিউবাৰে কয় ভিডিঅ'টো যদি চাই ভাল পালে লাইক ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব, সকলোৱে কয়। তো ময়ো ক'লোঁ লাইক ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব। তো সেই ব্লগ বনাম, মই ভাল ব্লগ বনাম। একচুৱেলি কি, টাইম নাপাওঁ মই, আপোনালোকে দেখিয়ে পাইছে মই ছিকিউৰিটি গাৰ্ড কৰি থাকোঁ না, মই টাইম নাপাওঁ।
ইফালে ডিউটি কৰোঁ প্লাছ ইফালে আৰু যদি ব্লগ বনাব যাব লগা হয় একচুৱেলি ইফালে অফ হৈ যায় ন ডিউটিটো, আৰু ডিউটি অফ হ'লে আমাৰ পইচা কম পাওঁ, বাহিৰত থকা ল'ৰা একচুৱেলি মই বেংগলোৰত থাকোঁ না, তো ইয়াৰ পৰা আকৌ ইয়াত পইচা কামাবলৈহে আহিছোঁ, ইয়াত যদি পইচা কামাব আহি এনেকৈ ঘূৰি ফুৰোঁ তেনেহ'লে আৰু ক'ত হ'ব কোৱা নিচিনা হয়নে নহয়। তো মই ভাবিছোঁ ঘৰত গৈ অসমখন মোৰ পূৰা এক্সপ্ল'ৰ কৰিম মোৰ ব্লগত, আৰু মইতো এতিয়া যাব নোৱাৰোঁৱে বৰ্তমান, পৰিস্থিতি মোৰ বহুত বেয়া, চাই লওঁ কি হয়। তো আপোনালোকে পাৰিলে হেল্প কৰিব মানুহক, মানুহে মানুহৰ বাবে। ধন্যবাদ।